বগীটো ক'ত যানো মোকো লৈ যাচোন তই আকৌ মোৰ পিছে পিছে কেলে আহি আছ ঘৰখনত থাকিবলৈ একদম মন যোৱা নাই বুজিছ এই কোনোবা দৰা আহিব বুলি কৈছে হেনো সেইকাৰণে ময়ো গুচি আহিছো গম পাইছ নাই একদম ভাল লগা নাই তাত থাকি সেই আকৌ আমাৰ বা মুখলৈ চাবই নি তাই চাগে এই মনে মনে মোৰ আন্দাজ মতে আমাৰ সেই পুলিচ অফিচাৰজনক ভাল পাইছিলে নেকি তাই খুলি ক'ব পৰা নাই তহঁতৰ মাজনীয়ে যিজনীও দাংকালো একদম মানে ৰেটৰেটকে ধৰিব নহয় তাই ক'বও নাই মোক খুলি কথা হয় আমাৰ মাজনী আকৌ কাৰো কথা নুশুনে নহয় গোটৰ মিটিঙলৈ বুলি যাব একদম ৰাতিহে সোমাইহি আৰু পাপাই আহি পিনি অফিচৰ পৰা আহি ভাত বনাবলগীয়া হয় আমাৰ মায়ে নবনায় নহয় নহ'লে একদম ঠেহ পাতি শুই থাকে তহঁতৰ মাজনী কিন্তু কম জলকীয়া বস্তু নহয় দেই নেদেখিনিও একদম মুখৰ আগত হৰ্ণ বজাইছে এই বগীটো ৰ কোনোবা আহিছে আকৌ খুন্দিয়াই থৈ যাবগে আকৌ তই বেছিকে মুখখন নবজাবি হাই ভণ্টি মোক হেল্প এটা কৰিব পাৰিবা নেকি ইয়েছ আংকল কওকচোন কি হেল্প কৰিব পাৰো ভণ্টি মোক আচলতে আংকুল বুলি নকলেও হ'ব মই সফল ডেকাই হয় আচলতে মানে হয় সফল ডেকা আচলতে মানে কি মানে মই মোৰ বিয়াৰ বাবে পাত্ৰী বিচাৰিহে আহিছো হয় নেকি অ গড অযোগ্য পাত্ৰ এণ্টি মাৰিছে নহ'ব কিন্তু কেঞ্চেল কি চাই আছে আমি এতিয়া কি কৰিব লাগিব কওকচোন ভণ্টি মানে মনেশ্বৰ শইকীয়া ঘৰটো মোক দেখাই দিলে হ'ব ঐ টুনটুন এইটোৱে তোৰ মায়ে চাই দিয়া দৰা দেখিছানে লাপুং বুঢ়া বগীটো বল বল লগতে যাওঁ কিবা এটা কৰিব লাগিব ইয়াক বলক এইফালে গৈ থাকক দুঘৰ মানুহ এৰিয়ে সেই দীঘল পদূলিটো সোমাই যাব থেংক ইউ ভণ্টি আৰু কোন আহিছে লগত আচলতে মোৰ লগত আৰু মা আহিছে বেলেগ কোনো অহা নাই বাৰু আহিছো তেনেহ'লে বগীটো বল 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 মূৰত এডাল চুলিও নাই আইও সেইটোলে দিম নেকি মোৰ বাজনী তাতকে সেই আমাৰ সেই পুলিচ ছাৰজনী ভাল ছোৱালী চাম মুচন দেখিছে নে তাই বল বল ইয়াক ভালকে পালি দিব লাগিব মোক বনভোজটো খোৱাও নকৰিলে দিনটো এইখিনি কৰোঁতে এপৰ গুচিয়ে যায় নতুনকৈ কিবা এটা কামত হাত দিওঁ বুলি ক'লেও দিব নোৱাৰি দিনটো ছুটি হোৱাৰ কাৰণে বৰ দিগদাৰ হ'ল কামবোৰ কৰি শেষিয়ে নহয় হৰি আপুনি এইখিনি কামতে লাগি ফুৰিব নে গা পা ধুই আজৰি হ'ব এই দৰা ঘৰ মানুহ আহি পাবহিয়ে আপুনি মানে একদম এই মানুহজন ক'ব নোৱাৰো দেই দৰা ঘৰ মানুহ আহিলে আহি থাকিব মোৰ সেই কামবোৰ কৰি নিদিয়ে নহয় দৰাটো আহি আপুনি কিন্তু কম মানুহ নহয় দেই আপুনি ইয়াতো লাভ লোকচান বিচাৰিছে কম নহয় কিন্তু দেই আপুনি সোনকালে গা পা ধুই আজৰি হওক কিন্তু আকৌ লাজ পাবলৈ নাই আকৌ মানুহৰ আগত নতুনকৈ মানুহে ঘৰ আহিব থোৱা মই মোৰ কাম হ'লে মানে মই যাম তুমি মোক এই আওৰাই থাকিবহি নালাগে তুমি যোৱা তোমাৰ কামত লগাগে এই মানুহজনৰ যে একো এটা কথা ক'ব নোৱাৰি দেই হেৰৌ ভাল মানুহ এঘৰ আহিছে চাবলৈ হাতৰ পৰা হেৰাই গ'লে বাৰু আকৌ দুনাই সোনকালে পাম নেকি বাৰু একদম বুজি নাপায় কিন্তু দেই মা ছোৱালীজনী বাৰু কেনেকুৱা হ'ব মোৰ একদম চাওঁ লাগি আছে একদম কিবাহে লাগিছে আৰু সেইটো মনামান থাক আহি ওলাবহি ছোৱালীজনী পিছে ভাল বুলি শুনিছো তথাপিও যেনেকুৱাই হওক তেনেকুৱাই হওক ইমানখিনি ছোৱালী চালো তোৰ সেই চুলি দিয়ালৰ কাৰণে ছোৱালী নপদিলে এতিয়া এজনী যিজনীকে পাওঁ নিবই লাগিব কিনো কৰিবা মা কত দামী তেল লগালো গজিব বুলি কত ইউটিউবত ৰেমেডি চাই একদম চুলিত লগালো নাই পিঁয়াজৰ ৰসো লগালো সেই ভিটামিন কেপচুল নে কি সেইবোৰ লগালো নাই চব মিছা আগকে এজনীক চাবলৈ যাওঁতে কৈ দিলি সেই চুলিৰ কথা সুধোতে সেইকাৰণে নপদিলে তই আকৌ একদম মনে মনে থাকিবি আকৌ দেই মা আহিছে সিফালে চোৱা আপোনালোক ভালে কুশলে পালেহি আহোঁতে বাৰু একো দিগদাৰ নাই হয়নে নাই হোৱা একো দিগদাৰ নাই হোৱা আমি আৰামকে আহি আছো বুজিছে আমাৰ সেই নিজৰ গাড়ীতহে আহিছো নিজৰ গাড়ী লৈ আহিছো একো চিন্তা নাই নহয় এইবোৰ এই লাইন গাড়ীত আকৌ আমাৰ মাও আহিব নোৱাৰে ময়ো আৰু এইবোৰ অহা অভ্যাস নাই যে হয় বাৰু সেই ছোৱালীজনী মাতি দিয়া চাওঁ আমি চাওঁ লাগি আছে নহয় মৰমৰ বোৱাৰীজনী বা কেনেকুৱা হয়
মাতি দিছো ল'ৰাজন অহা হ'লে পিছে ভাল হ'লহেঁতেন, তাইও দেখিলেহেঁতেন, আমিও দেখিলো হ'লে। ল'ৰাজন এওঁই। হয় নেকি? বাৰু মই মাতি দিছো বাৰু দেই। ডাঙৰা এওঁলোক পালেহি নহয়। আমাৰ ছোৱালী কিন্তু বৰ ভাল দেই, একদম নম্ৰ ভদ্ৰ, সকলোবোৰ জানে, একদম আচাৰ ব্যৱহাৰ একদম সকলোতে পাকৈতা আৰু দেই। আমাৰ ছোৱালী একদম পালে ভাগ্যৱান বুলিয়ে ক'ব লাগিব। হয় দেখিয়ে বুজি পাইছো নহয়, একদম লখিমী হ'ব আৰু দেই মোৰ বোৱাৰীজনী। মোৰ কিন্তু পচন্দ হৈয়ে গ'ল আৰু দেই ছোৱালী। মা মোৰো পচন্দ হৈছে। বাৰু আপোনালোকে কথা পাতক দেই, মই সেই চাহৰ ব্যৱস্থা কৰিছো। ঠিক আছে যাওক। যা কথা পাতগে যা। হেৰি নহয় এজনে আৰু বৰ ভাল মানুহ যেন পাইছ, একদম ডাঙৰ বিজনেছমেন। তুমিহে ওচৰলৈ আহাচোন, বহাই আহা আমাৰ মাজতে, একো নহয় লাজ কৰিব নালাগে। নাই আণ্টি, হ'ব ইয়াতে। তুমি কিন্তু বহুত ভাল ছোৱালীজনী চাই দিলা দেই, আমাৰ কিন্তু পচন্দ হৈয়ে গ'ল আৰু। অৱশ্যে আকৌ ইয়াৰ ছুটিবোৰ কম থাকে যে, সেইকাৰণে অলপ প্ৰব্লেম হয় বুজিছা। বিয়াখন অলপ সোনকালে কৰি দিম আৰু। সোনকালে কৰিলে ভাল হয় আৰু বিয়াখন, মানে মোৰতো ছোৱালী পচন্দ হৈছেই আৰু আশা কৰোঁ তেওঁৰো পচন্দ হৈছে। মানে মোৰ বিজনেছ বেছিকৈ ছুটি কৰিব নোৱাৰোঁ যে, দিগদাৰ হৈ যায়। অহা মান্থত আকৌ মই আমেৰিকালৈও যাব লাগিব, সেইকাৰণে সোনকালে তাৰ আগতে হ'লে ভাল হ'ব আৰু এওঁকো ফুৰাবলৈ লৈ যাব পাৰিম তেতিয়া। পাপৰি, তুমি এতিয়া মোৰ লগত ফুৰিবও পাৰিবা। মা দেউতাহঁতে যি ভাল দেখে, মাহীহঁতে যি ভাল দেখে, মই তাতে সন্মতি দিছো। মোৰ আৰু বেলেগকে ক'বলগীয়া একো নাই। একদম কিন্তু অমায়িক দেই ছোৱালীজনী, মোৰ একেবাৰে যোগ্য লখিমী বোৱাৰী। আপোনালোক বহক, মই আমাক সহায় কৰি দিওঁগৈ। ময়ো অলপ সহায় কৰি দিওঁগৈ, তোমালোকৰ আকৌ দূৰণিবতীয়া বাট নহয়, সেইটো কাৰণে তোমালোকে বহাচোন দেই। যাওক আণ্টি, হ'ব বাৰু আমি বহিছোঁ। তোৰ আজি ৰাতখন বৰ ভাল যেন পাইছো দেই, একদম পটককে পতিলে, নহ'লে চুলিকেইডালৰ কাৰণে নপতেই কোনো। ভাগ্য ভাল তই সেই আহোঁতে নামঘৰত মূৰটো দুৱাই আহিছিলি, সেইবাবে হয়তো হ'লো। ছোৱালী পিছে পচন্দ হ'ল নে? হৈছে, তোমালোক মানে এওঁলোকৰ ঘৰৰে নেকি? হয়, মই ছোৱালীৰ ভনীয়েক আৰু এওঁ মোৰ মাহীৰ ল'ৰা। ভনীয়েকো কিন্তু বৰ মৰম লগা দেই। প্ৰকৃতিবে, মোৰ কিন্তু এটা মনত গভীৰ প্ৰশ্ন উদয় হৈছে, গম পাইছ? কি হৈছে সুধি দে আকৌ। সোধা, কি সুধিব বিচাৰিছা? আপোনাৰ মূৰত সেই বনমাৰ পৰিলে নেকি? চুলিৰ হচেই নাই যে মূৰত। চুলি যে ওলাব তাৰ ভৱিষ্যতো নাই। নহয়, সৰুৰে পৰা বিজনেছত জইন কৰা যে, সেইকাৰণে অলপ ষ্ট্ৰেছটো বেছি ল'বলগীয়া হয়তো, সেইবাবে চুলিকেইডালত অলপ প্ৰভাৱ পৰিলে আৰু। নহ'লেতো মই একদম ফিট এণ্ড ফাইন। তেনেহ'লে অলপ সাজাবৰ দিব আকৌ, তেতিয়াহে ভৱিষ্যতে ওলোৱা এটা চান্স থাকিব। মা, ছোৱালীচোন মোৰ পচন্দ হৈছে, ব'লা নহ'লে হেৰি যাওঁ, একেবাৰে ৰিং চেৰিমনিত আহিম আৰু। ভাল সপোন দেখিছে কিন্তু আপুনি। ৰচোন, সৰু ল'ৰা ছোৱালীকেইটাৰ কাৰণে যামগে নেকি আৰু? ডাঙৰ মানুহখিনিয়ে কিমান আমাক সন্মান দিছে দেখা নাই? এইটো হয়, ছোৱালীজনী মই পচন্দ কৰিছোৱে যেতিয়া এনেও নিমেই। হ'লেও মোৰ ছোৱালীজনী পচন্দ হৈছে কিন্তু। এইবাৰ মোৰ বিয়াখন হ'বগৈ বন্ধুসকল। যদি আপোনালোকে মোৰ বিয়াখন চাবলৈ মন কৰিছে, তেনেহ'লে কমেণ্ট কৰি জনাবচোন। আৰু কাষতে থকা বেল আইকনটো বজাই দিব, তেতিয়াহে মই যেতিয়াই ভিডিঅ' আপলোড কৰিম আপোনালোকে সৰ্বপ্ৰথমে চাবলৈ পাব। বিয়াখন খাবলৈ মাতিম আৰু আহিব আৰু যেনে তেনে সেই টপা মানুহটোৱে যে পাইছোঁ আকৌ ছোৱালীজনী লাকখন ভাল বুলিয়ে ক'ব লাগিব, বুজিছে? আপোনালোকৰ আশীৰ্বাদতে হৈছে আৰু এইখিনিলৈকে।